ফ্ৰেণ্ডছ ৱেলকাম টু মাই ছেকেণ্ড চেনেল জয় ব্লগছ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, গান্ধী পাৰ্কত অলপ ফুৰিব আহিলোঁ। আমাৰ লখিমপুৰ টাউনত হেঁপাহ কামলৈ গৈছিলোঁ। তাতে গান্ধী পাৰ্কত সোমাওঁ বুলি ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই লওক। বৰষুণ লাহে লাহে কমিছে। এতিয়া অলপ আপোনালোকক দেখাম পাৰ্কত কি আছে। ইয়াত পানী আৰু কি ক'ম, চাই থাকক ভিডিঅ'টো। এইটো কি হে বন্ধুসকল, মই একো বুজিব পৰা নাছিলোঁ। আঠা লগাই ইলটো কি ওপৰলৈ উঠাই থৈছে নেকি নাজানো, চাই থাকক ভিডিঅ'টো। বন্ধুসকল, মোৰ কোনো লগৰ অহা নাছিলে, মই অকলে আহিছিলোঁ। ইয়াত সৰু ল'ৰাসকলক টাইম পাছ কৰিব পাৰি আৰু ইয়াত বৰষুণ দি আছিলে। বৰষুণ হেৰাৰ লগে লগে মই অলপ ভিডিঅ'টো কৰিম বুলি আপোনালোকক দেখাম বুলি আৰু চাই থাকক ভিডিঅ'টো। আপোনালোকক দেখাইছোঁ পাৰ্কত কি আছে কি নাই, চব দেখাব চেষ্টা কৰিম। এয়া সৰু সুৰা ব্ৰিজ। কাৰ মূৰ্তি মই দেখাই নাছিলোঁ বন্ধুসকল, চাই ল'ম কাৰ মূৰ্তি হয়। জাতিৰ পিতা মহাত্মা গান্ধী ধুনীয়াকৈ মূৰ্তি কৰা আছে ইয়াত। এনেই গান্ধী পাৰ্ক বুলি নামটো নিদিয়ে, মহাত্মা গান্ধীৰ মূৰ্তি দিয়াৰ বাবে গান্ধী পাৰ্ক হ'ল নেকি, মই সিমানো নাজানো। ডাইনেছৰেদি গেট কৰা আছে বন্ধুসকল। যিমান পাৰে সিমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, ফুলনিবিলাক ধুনীয়াকৈ ইয়াত কাটিটো আছে, ধুনীয়া দেখিছে, বহুত সেউজীয়া হৈ আছে ইয়াত। টিকেট কাউণ্টাৰ হয়, লেফ্ট ছাইডত ট্ৰেইনটো আছে। এতিয়া নচলে বাৰু, এতিয়া চলা নাছিলে তেতিয়া সময়ত, ৰাস্তাটো অলপ বেয়া হৈ আছে। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জলদি ছাবস্ক্ৰাইব কৰোঁ ইয়াৰ।